হেল্ল' গাইজ, মই জিতু প্ৰতিম আৰু আজি মই ঘৰতে মানে গাহৰি মাংস বনাম আৰু মই কেনেকৈ বনাওঁ আৰু কেনেকৈ মানে সকলোৰে বনোৱা ছিষ্টেমবিলাক বেলেগ, আকৌ মই কেনেকৈ বনাওঁ ভিডিঅ'টো শেষলৈ চাব হা। এইবিলাক হৈছে মছলা, এইবিলাক কিবাকিবি মছলা আছে আৰু দেখিলে গমেই পাইছে মাংসত যেনেকুৱা ধৰণৰ যি মছলাৰ প্ৰয়োজন হয় সেইখিনি মছলা আছে। আৰু বেছিভাগ পেকেট মছলাটো মই ইউজ নকৰোঁ, মানে পেকেট মছলাটো ইমানো মোৰ কাৰণে মানে ফেভাৰেট নহয় বা মই ইমানো ভাল নাপাওঁ। বাকী আমাৰ যিখিনি আমাৰ আদা নহৰুৰ পৰা ইত্যাদি কৰি এইখিনি বস্তু মোৰ মানে খুব ভাল লাগে আৰু সেইখিনি মছলাই ইয়াতে প্ৰস্তুত কৰা হৈছে। গাহৰি মাংস দেই, খাওঁ খাওঁ লাগিয়ে গৈছে, কিন্তু ভিডিঅ'টো চোৱা দেই মই কেনেকৈ বনাওঁ গাহৰি মাংস হা। এয়া দেখিছে তেল গৰম হৈ গৈছে, মই পিঁয়াজটো দিছোঁ বাৰু হা। মই পিঁয়াজ দি দিলোঁ, এতিয়া পিঁয়াজটো দিলোঁ। এতিয়া পিঁয়াজটো অকণমান মই ফ্ৰাই কৰি লৈছোঁ, এতিয়া মই মাংসখিনি ইয়াতে ঢালি দিম মানে দেই। ইয়াতে মই পিঁয়াজ আৰু মাংসটো মানে অকণমান ফ্ৰাই কৰি ল'ম হা। অকণমান নিমখ দি দিম, ইয়াতে অকণমান নিমখটো এতিয়া মই মাংসত মানে হালধি মছলা এইবিলাক বস্তু মই এতিয়া মাংসখিনিত মানে মই দি দিম। এইটো মানে মাংসখিনি কম পৰিমাণে ফ্ৰাই হৈছে যেনিবা, কিন্তু ইয়াৰ কালাৰটো অহা নাই। কালাৰটো এইকাৰণে অহা নাই মানে ইয়াতে মই একো ধৰণৰ এতিয়ালৈকে মছলা বা হালধি এতিয়ালৈকে মই দিয়া নাই, এতিয়াহে দিম মানে হা। মই ইয়াতে গোটেইখিনি মছলা দিছোঁ, এতিয়া মানে এইখিনি মই ইয়াতে গোটেইখিনি এনেকৈ মিক্স কৰি দিম। মছলা মানে জলকীয়া, হালধি, তাৰপিছত এইবিলাক মছলা দিয়া হৈছে। মানে মই একদম চিম্পুল আৰু দেই, চিম্পুলে বনাইছোঁ। বাকী তোমালোকে কেনেকুৱাকৈ কি বনোৱা মই নাজানো, কিন্তু মোৰতো মই বনাই দেখুৱালোঁ বাৰু। আৰু কেনেকুৱা হয় নাজানো আৰু দেই, মানে ইমানো অভ্যাস নাই, তথাপিতো কেতিয়াবা বনাওঁ, নবনাওঁ বুলি নকওঁ। তথাপিতো আৰু কেনেকুৱা হৈছে নাজানো আৰু দেই। আলুটো মই দি দিম এতিয়া মাংসত দি দিম। এতিয়া মই মাংসত আলুটো দি দিলোঁ হা। এতিয়া মই আকৌ মিক্স কৰি দিম, অকণমান মই লাৰি দিম। তাৰপাছত মই এতিয়া অকণমান ঢাকন দিব লাগিব। এতিয়া মানে মই অকণমান ঢাকন দিম, দিয়াৰ আগত মানে মই অকণমান পানীটো অকণমান দি লওঁ। মই অকণমান পানীটো দি লৈছোঁ, মানে এতিয়া বস্তুটো অকণমান বইল হ'ব লাগিব ন। মই পানীটো দি দিছোঁ, 10 মিনিটমান সময় মই ঢাকনত ৰাখি দিম। এতিয়া মই ঢাকনটো গুচাই পিনে চাম আকৌ কেনেকুৱা কি হ'ল। ৱাও, মজা দেই, মজা কালাৰটো ভাল হৈছে দেখিবলৈ। বাকী কেনেকুৱা কি বনাইছোঁ নাজানো দেই, নিজৰ অকণমান এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা বনাইছোঁ আৰু দেই। ৰন্ধাৰ শেষত ছটিয়াই দিয়ক চাহী গৰম মছলা। একচুৱেলি মোৰ চাহী গৰম মছলা নহয় দেই, মোৰ হৈছে এভৰিডে গৰম মছলা। মানে চিম্পুলকৈ আৰু দিয়াচোন। অকণ মই গৰম মছলাটো আকৌ ছটিয়াই দি দিলোঁ। এবাৰ আহি খাই যোৱা না, মই বনোৱা গাহৰি মাংস কেনেবা হৈছে বা। আইঔ, ইতিমধ্যে হৈ গ'ল মোৰ গাহৰি মাংস। ৰ কেনেকুৱা হৈছে এবাৰ খাই চাওঁ। এয়া দেখিছে মই অকণমান প্লেটত লৈছোঁ বাৰু, কেনেকুৱা হৈছে এবাৰ মই টেষ্ট কৰি চাওঁ। অ' হেল্ল', ইমান টাইম গাহৰি মাংসটো ময়ে বনাইছিলোঁ বাৰু, কেনেকুৱা হৈছে এবাৰ খাই চাওঁ। চুপাৰ, একদম মজা। খাব নেকি? লওক খাই লওক, বহুত ধুনীয়া বনাইছোঁ দেই।